ইয়াতে জুবিন দাৰ প্ৰতিমূৰ্তি হ'লে মজা হ'ব। এইফালৰ পৰা ব্ৰিজ আৰু এইফালে কামাখ্যা মন্দিৰটো। হাই গাইজ, মই এতিয়া আছোঁ কুমাৰ ভাস্কৰ বৰ্মা সেতুত। ইয়াত নতুনকৈ ইনগ্ৰেশ্যন কৰিছে মামাই আৰু ইয়াৰ ডিষ্টেঞ্চ হ'ল 1.24 কিলোমিটাৰ। এইটো ব্ৰহ্মপুত্ৰ আৰু এইফালে কামাখ্যা আছে। এইফালে কামাখ্যা আছে, চৰি এইফালে কামাখ্যা মন্দিৰটো আছে। কি হ'ব দে দোস্ত? ইয়াতে জুবিন দা দিলে মজা হ'ব না, হয় না? ইয়াতে জুবিন দাৰ প্ৰতিমূৰ্তি হ'লে মজা হ'ব। এইফালৰ পৰা ব্ৰিজ নহয় এতে ভাল ৱাও, কি মজা ভিউ আহিছে ইয়াৰ পৰা। আৰু এইফালে কামাখ্যা মন্দিৰটো। ৱাও, কি ধুনীয়া হাৱা চলি আছে অ'। মজা হৈছে, মজা আল্টিমেট একদম।